আজি আমি মাঘ বিহু উপলক্ষে এইটো এটা একদম ব্যতিক্ৰমী বৃহত্তৰ মেজি আমি বনালোঁ পুৱাৰ ভাগত। এইটো আমাৰ মেজি, এইটো কাইলৈ ৰাতিপুৱা আমাৰ সুপ্ৰিয়াই জ্বলাব। এয়া আমাৰ সুপ্ৰিয়া, হাই কোৱা। আৰু আমি এয়া আৰম্ভ কৰি আছোঁ এতিয়া আমাৰ এই চুঙাত মাংস দি থৈছোঁ। এইখিনিতে আমাৰ ৰাতি আজি জুই ফুৰোৱা পৰ্ব হ'ব। এয়া চুঙাত মাংস আমি দি থৈছোঁ। পাৰত বহি কিনো চিন্তা কৰিছে, মাছৰ চিন্তা কৰিছে, মাছৰ চিন্তা কৰিছে, চিন্তা কৰিছে, মাছৰ চিন্তা কৰিছে। আমাৰ ডেকাসকলে এয়া বিহু মাৰি আছে। লগতে মানে জেউৰা চুৰ কৰা পৰ্ব পৰিছে। এতিয়া আমি চুৰ কৰিবলৈ আহিছোঁ। চুৰ কৰিবলৈ আহি পেলাই একচুৱেলি চুৰ কৰা নাই, আমি আমাৰ গাঁৱৰে এই গৰু ঘাঁহ দিয়া গঁৰাল এটা চুৰ কৰি আনি জ্বলাইছোঁ। কিন্তু গৃহস্থ অলৰেডি গমেই পাইছে, খুজি পেলাই অনা নিচিনাই হৈছে। হ'লেও চুৰ কৰা পৰ্ব এটা আমি মানে আমাৰ পৰম্পৰা এটা ৰক্ষা কৰি পেলাই এই আমাৰ গঁৰালটো জ্বলাইছোঁ। আৰু আমাৰ ডেকাসকলে এয়া বিহু মাৰি আছে ডেকাসকলে। আপোনালোকক তাকে দেখুৱাইছোঁ, চাই থাকিব। আমি আৰু ভিডিঅ' কৰি আছোঁ মেজি জ্বলোৱালৈকে। ধেমালি ধেমালিতে ঘটনা হয়, লৰালি বাৰে বাৰে থমকি ৰয়। ধেমালি ধেমালিতে চকু দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। পলাশ নহয় জুমি চোৱাই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো।